হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজিৰ ৰেচিপিটো হৈছে সৰিয়হ আৰু মাছৰ লগত বনাম। হয়তো আপোনালোকৰ সকলোৰে প্ৰিয় হ'ব পাৰে। মই বহুত ভাল পাওঁ। চাই থাকিব শেষলৈকে। বনাবলৈ লৈ লৈছোঁ সৰিয়হ, তিয়াই থলোঁ। লগতে জলকীয়া 3টা দিছোঁ, নহৰু 2টামান দি লৈছোঁ। মাছ ধুই মেলি নিমখ হালধি লগাই থলোঁ। লগতে পিঁয়াজ আৰু তেজপাত কাটি থৈ দিছোঁ এনেকৈ। আৰু এইফালে সৰিয়হ আৰু জলকীয়া নহৰু পেষ্ট বনাই ল'লোঁ। এতিয়া প্ৰথমতে ভালদৰে মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই হৈ গ'ল, এতিয়া মই উলিয়াই লওঁ। এতিয়া দি দিম পিঁয়াজ, এতিয়া দিওঁ হালধি, জিৰা আৰু ৰঙা পাউডাৰ দি ভালদৰে মিক্স কৰি ল'ম। এতিয়া সৰিয়হৰ পেষ্টটো দি দিম। সৰিয়হৰ পেষ্টটোৰ লগত মছলাখিনি যেতিয়ালৈকে ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিব, নহ'লে সোৱাদটো নুঠিব। এতিয়া দি দিম নিমখ, কেতিয়াবা যদি আপোনালোকে এইদৰে বনাওঁতে যদি সৰিয়হৰ পৰিমাণটো বেছিকৈ দি দিয়ে, তেতিয়া চব্জিটো তিতা হ'ব পাৰে। সেইকাৰণে ভালদৰে ভাজি ল'ব, তেতিয়া তিতা ভাৱটো আঁতৰি যায়। আৰু এতিয়া হৈ গ'ল মোৰ ভাজি। পানী দি দিওঁ। পানীটো মই অকণমান সৰহকৈ দিছোঁ উতলিবলৈ ভালকৈ। আপোনালোকে আপোনালোকৰ আন্দাজত দিব। ফ্ৰাই কৰি লোৱা মাছ কেইপিচো দি দিম এতিয়া। এয়া উতল আহিছে। এয়া মোৰ চব্জি নামাব পৰা হৈ গ'ল। আৰু আজিৰ ৰেচিপিটো আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি থৈ যাব, লগতে কমেণ্ট এটাও কৰি দিব। আৰু যোনসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাবলৈ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই আছিলে। বাই বাই।